আজি এটা সকলোৱে পৰিচিত এটা ৰেচিপি বনাম। হাঁহৰ মাংস, চীনা হাঁহৰ মাংস। আপোনালোকক এটা এটাকৈ দেখাই যাম, চাই যাব সকলোৱে। কোমোৰা আৰু আলু আছে, এইফালে পিঁয়াজ, আৰু এইফালে আছে আপোনাৰ আদা ৰচুন, আৰু এইফালে আছে আপোনাৰ ডালচেনি, ইলাচি গোটেইখিনি একেলগে আছে। বাকী আপোনাৰ ধনিয়া, জিৰা, কাশ্মীৰ মিৰ্চ, মিট মছলা, এইখিনি জিৰা চিৰা গোটেইখিনি আছে। আৰু এইফালে আমাৰ কেৰাহী গৰম হৈ আছে একদম। এটা কথা আছে নহয় আপোনাৰ, মাঘৰ জুই। আমাৰ এইটো মাঘৰ জুইতকৈও কম নহয়, ধুনীয়াকৈ মানে আয়োজন হৈ আছে। তেল দিয়া হৈছে কেৰাহীত, তেল দিয়া হৈছে। আপোনালোকক এটা এটাকৈ দেখাই যাম। এইফালে পিঁয়াজ দিয়া হ'ল, পিঁয়াজ দিছে, সকলোখিনি এটা এটাকৈ দেখাই যাম। হাঁহৰ মাংস সোৱাদেই বেলেগ, সকলো ধৰণৰ মাংস খায় আজিকালিতো। বহুত ধৰণৰ মানে ব্ৰইলাৰ পৰা ধৰি ছাগলী তাগলী চবেই খোৱা যায়, কিন্তু আমাৰ অসমীয়া সমাজত এটা নিয়ম আছে, হাঁহ নাখালে মানে অসমীয়া যেনে নালাগে। ত' আজি হাঁহে আৰম্ভ কৰিছোঁ। পিঁয়াজ দিয়া হৈ গৈছে। গেছত বনোৱা আৰু জুইত বনোৱা তাৰ মাজত বহুত পাৰ্থক্য আছে। জুইৰ যিটো টেষ্ট সেইটো আপুনি গেছত নাপায়, সেইকাৰণে জুইত বনোৱা হৈছে। চাই যাওক ভিডিঅ'খিনি, আৰু ষ্টেপ বাই ষ্টেপ চব দেখাই যোৱা হ'ব। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, এটা ধুনীয়া এটা কালাৰ আহিছে, আপোনালোকে দেখা পাইছে। এতিয়া মাংসটো দিয়া হ'ব। এতিয়া হাঁহৰ মাংসটো দি দিছে, পিঁয়াজৰ লগতে আদা ৰচুন গোটেইখিনি দি দিয়া হৈছে। বাকী মছলাখিনি মাংস দিয়াৰ পিছত, অলপ ভজাৰ পিছত দিয়া হ'ব। আপোনালোকে সকলোখিনি চাই যাওক। কোমোৰাখিনিও বৰ্তমান দিয়া হোৱা নাই। মই কিন্তু চেণ্টটো মানে ইয়াৰ স্মেলটো ধুনীয়া পাইছোঁ। আপোনালোকে নাপায় বাৰু, কিন্তু ভিডিঅ'ৰ দ্বাৰাই সকলোখিনি চাই যাওক। টেষ্টটোৱে বেলেগ, বহুতকৈ গেছতকৈ জুইৰ সোৱাদটো বহুত বেলেগ, বহুত উন্নত একদম ধুনীয়া সোৱাদ। মাংস এটা ধুনীয়া সুন্দৰ কালাৰ হৈ গৈছে, আৰু ইয়াৰ পিছত কোমোৰা দি দিয়া হৈছে। কোমোৰা আৰু আলু একেলগে দি দিয়া হৈছে। চবচোন ধুনীয়া এটা সুন্দৰ ৰং হৈ গৈছে। কিমান কেজি হাঁহ আছে ইয়াত? 3.5 কেজি আপ হ'ব। কোমোৰাটো দি দিয়া হৈছে। আলু চীনা হাঁহ, পাতিহাঁহ আজিকালি বহুত বেমাৰী হৈ গৈছে। প্ৰেছাৰ থকা মানুহৰ কাৰণে বহুত দিগদাৰ, আৰু মানে কি বহুত মানুহে খাব নোৱাৰে পাতিহাঁহটো। সেইটো কাৰণে চীনা হাঁহ আনিলোঁ। আৰু চীনা হাঁহ কোনে কোনে খাইছে কমেণ্ট বক্সত জনাব। আৰু আমি আজি এই চীনা হাঁহটো আনিলোঁ। কোমোৰা আৰু আলু একেলগে দি দিয়া হৈছে। আৰু মাংসৰ কালাৰটো আপোনালোকে চব এটা ধুনীয়া এটা কালাৰ। এটা অলপমান উলিয়াই দিব নেকি? এইটো মাংস কালাৰটো চব একদম ধুনীয়া এটা সোণালী কালাৰ, ধুনীয়া এটা কালাৰ। ইয়াত সকলোখিনি দি দিয়া হৈছে ন, মানে আদা ৰচুন পৰা আদি
আদি কৰি বাকী এতিয়া মছলাখিনি দিয়া হৈছে নেকি তাত? জিৰা ধনিয়া মিট মছলাখিনি দিয়া হৈছে, আদা ৰচুন দিয়া হৈছে, বাকী আপোনাৰ কোমোৰা আলুটো দিয়া হৈছে, আৰু বাকী থাকি গ'ল আপোনাৰ ডালচেনি ইলাচি এইখিনি থাকি গ'ল, গৰম মছলা যিখিনি সেইখিনি পিছত একদম লাষ্টত দিয়া হ'ব। বহুত জোল নহয় চাগে ন? এইটো এটা গ্ৰেভি হ'ব। গৈছে এতিয়া পানীখিনি অলপ শুকুৱাব লাগিব, 5 মিনিটৰ ভিতৰত শুকাই যোৱা হ'ব। জুইটো পূৰা দি দিয়া হৈছে, আপোনালোকে চাই যাওক। সকলোখিনি দিয়াৰ পিছত একদম কম জুইত, বহুত জুই দিব নালাগে, খুব কম জুইত 10 মিনিটৰ কাৰণে ঢাকন দি দিয়ক, 10-12 মিনিটৰ কাৰণে। একদম সকলোখিনি ধুনীয়াকৈ সিজি যাব, মাংসৰ পৰা আদি কৰি। আপোনালোকে চাই যাওক শেষলৈকে। আমাৰ মাংস খাবৰ কাৰণে ৰেডি হৈ গ'ল, আৰু ভিডিঅ'টো কেনে পালে চাই জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।